रांखावरिनि आंखालाव फाहामथाय लानो हायाखै रबिराम सरगियारिनि अनजालि बिसि रश्मि सरगियारिया नलबारि जिल्लानि 5 नं पुपथागिला सेंनय गामिनि रबिराम सरगियारिनि 43 बोसोर बैसोनि अनजालि बिसि रश्मि सरगियारिया गोबाव समनिफ्रायनो स्पाइन बेमाराव गोग्लैनानै थानाया दिनैसिम 1 बोसोराव आगान होबाय। रबिराम सरगियारिया गोबां रांखावरिनि गोनांथि जानायलाय दासिम रश्मि सरगियारिनि स्पाइन बेरामखौ डाक्टरा अपारेशन खालामना फाहामना लानो खावलायदोंमोनब्लाबो देहा फाहामसालिसिम लांफिननो हानाय जायाखै होनना फोरमायथिदों। हिमन्त बिश्व शर्मा दैदेननाय आसाम खुंथायनि सावस्रि मन्थ्रि रनज बेगु बिथाङा फाहामथाय लानायाव मदद होयोब्ला गोजोननाय मोनगौमोन होनना फोरमायदों। लोगोसे सोरबाफोर गोसो अनफावरि सुबुंफोरा अननानै एसे रांखावरिनि मदद हरोब्ला गोजोननाय मोनगोनखौ रबिराम सरगियारि आरो रश्मि सरगियारिया खौरां बिजोंनि गेजेरजों फोरमायदों। एकाउन्ट नम्बर 709201367778 IFC UTBIORRBAZB जानबुं नम्बर 7896409501 मोर बेमारटो আজি 1 বছৰৰ বেছি হৈ গ'ল আৰু বেমাৰটো হৈছে ভৰিটো জিমজিমাই থাকে জিমজিমাই তদ নহা হৈ যায় খোজ কাঢ়বা নৰে থিয়া দিবা নৰে ভৰি পেলাই খোজ কাঢ়বা লাগে এনেকুৱা বহুত চালিও এটা ভাল হোৱা নাই গুৱাহাটীত GNRC আৰু নাৰায়ণ হস্পিটালত চাইছোঁ গৈ MRI কৰি তাতে MRI কৰাতে স্পেনৰ অলছি আৰু বেমাৰটো এটা অপাৰেশ্যন কৰবা দিছে ডক্টৰে অপাৰেশ্যন কৰিলে এটা 3.5 লাখ টকা লাগে বুলি ডক্টৰে কৈছে টকাৰ অভাৱৰ কাৰণে এটা মেডিকেলত যাব পৰা নাই অপাৰেশ্যন কৰবা মই অসম চৰকাৰ আৰু ৰাইজৰ দাদা বাইদেউ এইটোৱে অনুৰোধ কৰোঁ যে কোনোবা যদি অলপ মোক সহায় কৰে বেমাৰটো চাৱাৰ কাৰণে এইটোৱে মোৰ অনুৰোধ মিছেছ আজি প্ৰায় 1.5 বছৰ মানে হ'ল অসুখটো ভাল হোৱা নাই টকা পইচাৰ অভাৱত ডাঙৰ ডক্টৰ তাত নিব পৰা নাই মেডিকেলত এনাই দেখাইছিলোঁ একবাৰ পৰীক্ষা কৰি চাইছিল ডাক্তৰে কৈছে কি অপাৰেশ্যন কৰিব লাগে গলত কিবা স্পাইন বেমাৰ হৈছে অপাৰেশ্যন কৰিলে 3.5 লাখ মান টকা লাগিব এতিয়া আমাৰ টকা পইচাৰ অভাৱৰ কাৰণে আমি মেডিকেলত নিব পৰা নাই অপাৰেশ্যন কৰিব পৰা নাই এতিয়া অসম চৰকাৰৰ প্ৰতি মই অনুৰোধ কৰোঁ অসম চৰকাৰে যদি মোক টকা পইচা অলপ সহায় কৰে বেমাৰীটো চোৱাৰ কাৰণে আৰু 2-1জনে যদি মোক টকা পইচা অলপ সহায় কৰে একাউণ্টত ভৰাই দিয়ে তেতিয়া মই বেমাৰীক মেডিকেলত নি পেলাই অপাৰেশ্যন কৰাব পাৰিম এইখিনিয়ে মোৰ চৰকাৰৰ প্ৰতি অনুৰোধ